ভল্টেজ পাই আছে এইবাৰ ঠিক আছে নে পুৰা আবার দিপার মারি আছে মা কৈছে মই সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰে ইমান ভাল লাগিছে মোৰে কি ভাল লাগিছে মই নিজে গম পোৱা নাই আৰু যে নহওক আজি ইমান ভাল দিন হয়নে নহয় আচ্ছা মোৰ ফালৰ পৰা অকণ মৰম বিলাক দিম বুলি ভাবিছোঁ মৰম বিলাক দিম নে নিদিম বাৰু দিম না আচ্ছা তাৰ মৰম বিলাক বস্তা দিম না পাল্লা দিম কিহৰ পৰা দিব লাগিব বস্তা আচ্ছা মই সকলোকে মই মৰম বিলাক দিলাম আপোনাৰ যেতিয়া মৰম বিলাক ৰিচিভ কৰে যাতে মিছ কৰা নামাৰে দেই আচ্ছা পোন প্ৰথমে আমাৰ যিগল চেংৰা চলিয়ে অৰ্থাৎ আমাৰ যিগল ডবৰা গুৰুৱে ঘৰৰ পৰা চিনি দেবা কিনে এণ্টাৰে সুযোগ লৈ আজি ঈদৰ চাঞ্চতে ছোৱালীয়ে বোলে চুকুটি মাৰি ফুৰছি সেইখন মোৰ মৰমৰ চেংৰা চলি মোৰ ফালৰ পৰা 27.5 বস্তা মৰম কথা দিছোঁ জাগাত লাগছি না আৰু আমাৰ যিগল ছোৱালীয়ে মুখত ঠেল আমি গৈ কিনে লৰকলা মোৰে লাভ বুলি ভাবি আছে সেইখন ছোৱালীকো আমাৰ মহিলা হেবাৰে চিকুলৰ পৰা 12.5 বস্তা মৰম কথা দিছোঁ ইমান মৰম দেমাৰো মৰম দিদি গোটা মোৰ স্বাস্থ্য বেয়া হৈ গৈছে অলপ আগতে মোৰ গামছা খুলি গৈছে বাকী যে নহওক স্বাস্থ্য এনে বেয়া হোৱা নাই মোৰ আগতে মোৰ হাই প্ৰেছাৰ আছিলে গোটা ল' প্ৰেছাৰ হৈ গৈছে পিছফালে মাংসনা গোটা শুকাই গৈছে কিবা কি টাস্তি চলি আছোঁ আজি যেনে আজি ডাঙৰ ঘটনা এটা হ'ল জাষ্ট মই সেইকাৰণে গাড়ী পিনে গৈছোঁ বুলবুলাৰ লগত দেই আজি আমি সৰু গাড়ীৰ বাছত আহিছোঁ মই ভাল লাগছে ভোটা ভোটা তামা ফিৰ ভোটা মাৰি আছে জাষ্ট মই গাড়ী পে নামিছোঁ নামাৰ বেছি কি হৈছে সৰুটা বাচ্চা দেখা পাইছে দেই সৰু বাচ্চা কাৰোবাৰ বিধান মই গম নাপাওঁ ই ভাই তামাম খাতৰা মাল ই মোক দেখা পাই নে কি বুলি কৈছে গম পাইছেনে ওইটো গেষ্টিক মা কৈছে মই জিন্দা জিন্দা দেখা পালোঁ নে মই ভাবছোঁ মুৰ্গী নেকি তেনে ক'বা কৈছে টিভি দেখাবলৈ দেখা পাইছোঁ ই ভাই পুৰা চিধা চিধি মাৰিছে পুৰা জিন্দা জিন্দা বুলি কৈছে ইমান খাতৰা বস্তু মোৰ দেখা পাই ভয়ে লাগি গৈছে আৰু জানো আমাৰ সদায় প্ৰগ্ৰাম চলিছে আমাৰ যোৱাকালি প্ৰগ্ৰাম হৈছে তাতে কোকৰাঝাৰ তাতে কিন্তু আজি ইমান ধুনীয়া ৰভা ইমান কষ্টকৰ বৰষুণো নাই ইমান ধুনীয়া ভাল বতৰ হয়নে নহয় বাকী জানো তাতে কিন্তু বৰষুণ দিছিলে বৰষুণ দিয়াৰ কাৰণে ঠাণ্ডাও লাগিছে সেইকাৰণে বাইদেউ গ'লে কোনোবা স্কাপুৰী প্ৰগ্ৰাম চাইছে কোনোবা ব্লেংকেট উৰি চাইছে ল'ৰাবিলাক কথা না বস্তা উৰিলে প্ৰগ্ৰাম চাই মোৰ খুব ধুনীয়া প্ৰগ্ৰাম কৰি আছে প্ৰগ্ৰাম কৰি আছোঁ পটকে চুকু চুকু লাগি গৈছে বাইদেউ দেখাটো বেয়া নালাগে বগা মা কৈছে ইমান ধুনীয়া বগা বাইদেউ উজুলাটি গা ধুইছে তামান বগা ময়ো বেঙা কালা মানে বিয়া কৰি নকৰা মানুহ ভাল লাগছে লাইন মাৰং লাগি গৈছে সেইকাৰণে মই অলপ আপাৰ দিপাৰ মাৰিছোঁ কি অলপ মিছ কল মাৰিছোঁ মাত্ৰ লাইনটো লাগছিলেহে আহিলে ফাল্টু বস্তু বাইদেউৰ গ'লে কৈছোঁহে বাইদেউৰ গ'লে বেলেগ বস্তু পোৱা নাই এটা কৰিছে মই কৈছোঁ মা কৈছোঁ ভাবছোঁ ডেংগু মোৰ নেকি ভালকৈ চলে ডেংগু নামৰ গাঁৱলৈ সদা মোৰ কিন্তু বাইদেউজনী এনেকুৱা চালোঁ বাইদেউজনী গালত মৌটো পুৰিছে ঠাণ্ডা আছিলতো তাৰমানে স্কাপুৰী প্ৰগ্ৰেম চাই আছিলে তাৰপিছত বাইদেউজনী কি কৰিছে গম পাইছেনে যিটো গালৰ মহ যেতিয়া হাতটোৰ ভিতৰত আছে কাপোৰ ভিতৰত মানে হাতটো ওলালে ঠাণ্ডা লাগিব নহয় মহটো মাৰিব লাগিলে বাইদেউজনী হাতটোৰ ভিতৰত ৰাখি যিটো গালৰ মহ কেনেকৈ খেদিছে গম পাইছে না এনেকৈ মাৰিছে মই ভাবছোঁ মোকে চুকুটি মাৰলা নেকি ওচৰত যাই কিনে হেল্ল' ডাৰ্লিং বুলি কৈছোঁ মা কৈছোঁ মেনাকা এটা বেলচা থাপাৰ মাৰিছোঁ মই চিধা হৈ গৈছোঁ সেইকাৰণে আমাৰ বাইদেউ ভণ্টিবোৰ যাতে মচৰ কামোৰ যাতে এনেকুৱা নামাৰে চেংৰা বুলি বেংগাৰ চলি এনে মাৰ খাব নেকি হয়নে হাঁহি নাচাগে দাঁতৰ দাঁত যি বেলচা নিচিনা দাঁত একবাৰ চুমা খালি এখন গাল গুচি যাব মোৰ মনৰ দাঁত বুলবুলটা এই বগা নীলা মাৰি আছে আৰু ডিঙিটি পৰা মাৰি আছে কিবা বস্তু কি হ'ল একো হোৱা নাই ঠাণ্ডা বুলি কৈছোঁ কি কৈছা একো কোৱা নাই ঠিকে আছে বুলি কৈছোঁ ঠিকে আছে বুলি কৈছে আমাৰ ৰাইজবিলাক ভাল মৰম লগা অলপ আগতে কি ক'লি কোনটো এই ফাংচনৰ কথাটো না কিটো কথা কৈছোঁ বেলেগ কোৱা নাই সেইটো কথাই কৈছে এইবিলাক মিছা কথা কৈছে এখন ন পৰা ছ পৰা নাই এইবিলাক এই সঁচা হৈছে কি চৰিত্ৰ ইয়াৰ ইমান ভাল নহয় তোৰ চৰিত্ৰটো ভাল হওক সেইকাৰণে মই ৰাইজৰ আগত কৈছোঁ ৰাইজৰ আগত কোৱা যায় তোৰ চৰিত্ৰটো ভাল হয় সেইকাৰণে কৈছোঁ অঁ আৰু ঠিক আছে বাৰু আপোনালোকে চাই আছে নহয় জিলাপিৰ লগত বৰ অত্যাচাৰ চলি আছে ইয়াৰ জিলাপিৰ কথা নকবিয়ে কিয়া আজিকালি তাই ভালে না পুৰণা হৈছে মোক নতুনকৈ নালাগে
নতুন কৰা লাগে সদায় কাজিয়া কৰে ভাত আনবা দিলে পানী আনে পানী আনবা দিলে মাংস আনি দিলে তই কি চোলা কাপোৰ কানি পাইছ নেকি সলোৱা বস্তু বুলি এইগিলা মই গম নাপাওঁ ভাল নালগাটো মই ভাল নালগে নালগে আৰু দেখিলে ইয়াৰ কথা গেষ্টিকে এতিয়া বৰ্তমান জিলাপি এৰি পলাই আছে হা আৰু যাই মনে মনে ছোৱালী চাব গৈছে বিয়া পাতিবৰ কাৰণে সঁচা কথা কৈছো চামে মই তাক বাটি দিছোঁ আচ্ছা ছোৱালী চাব গৈছা ছোৱালী কিয় মাৰ খাই আহিছে নহয় সেইটো মোৰ ভুল নহয় তাৰ ভুল তাৰ মানে মই সিদিনা মনে মনে কইনা চাব গৈছোঁ কায়ো গম নাপায় টাইম কম আছিল পটকে কইনা চাব যাব মাককে পুরো লাইন মারি আছোঁ মাকক কিয় চাই আছে নহয় কাৰণ মাক যে ভিডিঅ' ভাল দেখা পায় ভাল দেখা পায় ছোৱালী বুলি ভাবছিলোঁ সিটো মায়াকহে কিয় ছোৱালী বুলি ভাবিলি তই নহয় তাৰমানে সি হিন্দুৰ ফুটাটো সৰুকৈ লৈছে দেখা নাপালোঁ অঁ আছোঁ এইটোৱে ছোৱালী তামান লাইন মাৰি আছোঁ তাৰপিছত লাষ্টত মই পুৰা ইস্ত্ৰি মাৰি দিছোঁ স্ত্ৰী মাৰি দিছে টানি টানি মাৰছি আৰু কি কৈছে হে আৰু কি কৈছে আৰু দেহাটো ভাল পালে আহিম বুলি কৈছে তই কি কৈছ বহুতে চান্স পালে আহিম বুলি কৈছে নেলে গম পালে ইয়াৰ কথা ইয়াৰ কথা গম পাইছে নহয় বেলেগ বস্তু আৰু অলপতে বুলি কওঁতে নহয় আমাৰ মোটামুটি 500 মান এপিছ'ড হোৱাৰ পিছত আমাৰ মংগলদৈত টেট ফেয়াৰ পাতিছিল তাতে নাই কম ক'ব লাগিব নালাগে অঁ সঁচা কথা আজি কৈ দিম সন্মানৰ কথা আছে ন অঁ সন্মান কথা তই এইবিলাক কাম কৰি ফুৰা নহয় সেইকাৰণে কম আমাক মানে সকলোকে সম্বৰ্ধনা দিবৰ কাৰণে মাতিছে আমি সকলোৱে গৈছোঁ সম্বৰ্ধনা ল'লে গেষ্টিকক বিচাৰিছোঁ গেষ্টিক নাই পিছত চালোঁ এইপিনে চাওঁ মানুহ জুমকে আছে ওচৰত যাই চাই দেখোঁ মাইকী মানুহ এজনীয়ে চৰাই আছে তাক সেইটো বাৰু মোৰ সন্মানত আঘাত লাগে নে নালাগে কওকচোন তই এনেকুৱা কাম কিয় কৰ তই নহয় কৰা মানে মোৰ ভুল নাই তোৰ ভুল নাই তেতিয়াহ'লে কেনেকৈ মাৰিলে তোক তাৰমানে ঘটনাটো হৈছে বহাগ বিহু ঘৰত যাব নাপালোঁ মই বুলবুলে ঘূৰিলে ফুৰছি শ্বুটিঙত ঘূৰিলে ফুৰছি মানে মোৰ যেন ভাগিন এজনী আছিলে মৰম লগা ভাগিন ইমান মৰম পৰিছি সেইকাৰণে সেইদিনা যোনদিনাখন কিবা টেট ফেয়াৰ নে কি ফেয়াৰ টেট ফেয়াৰ তাতে গেলোঁ যাই কিনে মৰম লগা বাচ্চা এটা আছে ভাগিন নিচিনা দেখা পায় মই ভাবছোঁ যে ঘৰত ভাগিনক লগ নাপালে বিহুৰ দিনাখন আজি ভাগিন বুলি কিনে বাচ্চাটোক চুমা এটা খাম মাকে ধুনীয়াকৈ বাচ্চাটোক মৰম কৰিছে নানি মৰম কৰি আছে মই ভাবছোঁ বাচ্চাটোক চুমা এটা খাম চুমা খাবা গেলোঁ বাচ্চাটোতো গালটো ঘূৰাই দিলা লাগি গেল চুমাটো মাকৰ গালত মোৰ মানে কিবা ভুল আছে নেকি হা বাচ্চাটোৰে ভুল গালটো কি ঘূৰাই দিব লাগে মাকৰ গালত লাগি গেল বাচ্চাৰ ভুল দেখিলে নে ইয়াৰ পৰা এতিয়া মই শেষৰ এটা ইণ্টাৰভিউ লৈছোঁ তোৰ পৰা আৰু নবী অঁ আৰু এটা মাত্ৰ কি ক'ব লাগিব উল্টা শব্দ বিপৰীত শব্দ মই যদি কওঁ দিন তই কবি ৰাতি মই যদি কওঁ ভাল তই কবি বেয়া মই যদি কওঁ ল'ৰা তই কবি ছোৱালী উল্টা লগে লগে ক'ব লাগিব কিন্তু যদি পাৰ চিনেমা চান্স পাই গ'লি অঁ তাৰমানে কেনেকৈ ক'ব লাগিব দিন বুলি ক'লে ৰাতি ভাল বুলি ক'লে বেয়া ল'ৰা বুলি ক'লে ছোৱালী উল্টা শব্দ আপুনি কোৱাৰ পিছত না ক'ব মই কোৱাৰ পিছে ক'ব লাগিব পিছে অঁ পিছে ক'ব লাগিব লগে 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 ক'ব লাগিব অঁ উল্টা কম নে নকম নে কম নকম ৰ না মই আৰম্ভ কৰাই নাই নাই মই চেষ্টা কৰিলোঁ এইটো একো বুজিয়ে নাপায় সেই চব বুজিয়ে পায় ৰ না বিহুৰ আৰম্ভ কৰিব দে সেইটো বুলবুলটো মই চেষ্টা কৰিলোঁ এইটো সেই কিয় বুজি নাপায় সেই বুলবুলটো আপুনি ইমান বুজি পায় আৰম্ভ কৰিয়ে দিলে সি চব চেষ্টাই কৰি দিলে তাকেই মনে মন থাকছোঁ আপুনি 2 মিনিট কৈ থাককচোন মনে মন থাক না আপুনি শুনি থাকক না সেই কি মানুহ সেই ইমান ভাল মানুহ মোকতো কমচে কম ক'ব দে এটা মোকতো কমচে বুলবুলক শুনি থাকিব দি একো বুজিয়ে নাপায় সি চব বুজিয়ে পায় ৰ কিবা এটা কৰিব লাগিব আৰু কিবা এটা ভাল বুদ্ধি কৰক হেৰৌ না অলপ মনে মন থাকচোন এটা বুলবুল আপুনি শুনি থাকক না দিন ৰাতি ৰাতিপুৱা গধূলি ভাল বেয়া ল'ৰা ছোৱালী পুৰুষ মহিলা অসমীয়া বঙালী তোৰ মূৰটো আপোনাৰ ভৰি দুখন ননচেন্স গুড চেন্স হে ভগৱান হে ভগৱান হে শৈতান কিয় হৈছে আপনি কে মানছি মনে থাক আপনি শুনি থাকুক
এক ঘোষা মাৰি দিম মুখত কপালত চুমা খাই দিম ননচেন্স ফুল চান্স হাফেন ফুল বেৰ মই থাক বুলি কৈছো নহয় শুনি থাক বুলি কৈছো নহয় ইয়াক একো ক'বই নোৱাৰি ই চব শুনিয়ে থাকে কি হ'ব ইয়াৰ লগত কি নহ'ব ইয়াৰ ভৰি লাঠি মাৰি দিম কপালত চুমা খাই দিম বেলেগ বুদ্ধি কৰিব লাগিব ভাল বুদ্ধি কৰিব লাগিব তোক কোৱা নাই বুলি কৈছো নহয় আপোনাকে কৈছো বুলি কৈছো নহয় 1 মিনিট মান থাক 2 মিনিট আপুনি কৈ থাকক দি মোক বন্ধই নহয় ইয়াৰ সি মুখে পেল পেল কৰি মই নাযাওঁ দেই মই যাওঁ দে বাই বাই ভিনি ভিনি টাটা মাৰুতি ননচেন্স ফুল চান্স ঠিক আছে মই নাযাওঁ দে ঠিক আছে মই যাওঁ দে মই নাযাওঁ দে মই যাওঁ দে মই নাযাওঁ দে যাওঁ দে যা আহ মই এতিয়াই নগ'লো দে মই এতিয়াই নগ'লো মই গিলো দে মই নগ'লো দে গিলো দে নাই নাই মই নগ'লো মই গিলো দে যা আহ আরে নাযা কিয়া আরে নাহে কিয়া ঠেই যা আরে কি আইছ